ৰ'দ দি আজি একদম অ সৰি ইমান দিনৰ বৰষুণ দি আজি তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল আজি মানে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো এতিয়া বৰ্তমান ভালেই যিমানখিনি প্ৰব্লেমছ আছিলে বাগেৰা গা বেয়া এতিয়া বৰ্তমান ঠিকেই আছোঁ তো গাইজ আজি এটা নতুন ব্লগ মানে শ্বুট কৰিম মানে আজি দিনটোত কি কি কৰিম সেইখিনি গোটেইখিনি দেখাই আছোঁ তো ব্লগটো ধুনীয়াকৈ স্কিপ নকৰি চাই থাকিব তো ফাৰ্ষ্ট আই থিংক এতিয়া যাম পাৰ্লাৰ তাৰপিছত যাম আই থিংক পাৰ্লাৰত চাগে 2-3 ঘণ্টা লাগি যাব তাৰপিছত যাম জিম তাৰপিছত ঘৰ আহিম তো গোটেইখিনি দেখাম মানে চাই থাকিব ব্লগটো স্কিপ নকৰি ইমান দিনৰ মূৰত বহুত বেছি ৰ'দ দিছে তো দেৰি নকৰি যাওঁ মানে একদম দেখিছেনে থ্ৰেডিং একদম গজি গৈছে একদম ধুনীয়াকৈ চফা তফা ক্লিন কৰি আহোঁ মুখ চুখ ক্লিন কৰি কিন্তু একদম বতৰটো ডাৱৰীয়া আছিলে আজি একদম ৰ'দ আজিৰ দিনটোৰ আৰম্ভ কৰোঁ তো আহি পাই গ'লোহি অনুৰাধা তো এতিয়া যাই আছোঁ পাৰ্লাৰ সকলো Try to find the people who stand out, the faceless crowd, lost and found. Hi. Late হৈ গ'ল ন? থ্ৰেডিংটো দেখিছানে? অৱস্থা নাই। থ্ৰেডিংটো কৰি দিয়া হাই। তাৰপিছত ক্লিনজিংটো কৰি দিয়া ফেচিয়েলটো কৰাই দিম হয় এইটো ভালে আছে ৰ'দ দি আজি একদম অ সৰি ইমান দিনৰ বৰষুণ দি আজি আজি বৰষুণ নহয় আজি ইমান দিনৰ বৰষুণ দি আজি মানে ৰ'দ তাকেতো ফাইনেলি আহি পালোহি পাৰ্লাৰ মানে কৈছিলোঁ ন আজি দিনটোত কি কৰিম দেখাম তো এতিয়া পাৰ্লাৰত কি কৰিম মই দেখাম তাৰপিছত জিম যাম জিমৰ সেইখিনিও দেখাম মানে সেই আৰু অলপ চলপ ইমান বেছি নহয় বিকজ অফ নতুনকৈ জইন কৰিছোঁ ইমান বেছি নাজানো অকণমান খিনাইছোঁ যেন লাগিছে বাট নাজানো এতিয়া ফাৰ্ষ্ট ছেটিংটো কৰিলোঁ তাৰপিছত ক্লিনজিংটো বিকজ আজি বহুত বেছি ৰ'দ চাই থাকক শুনি কেনে খিনাইছোঁ বোলে মই মানে আগত যিটো মানে ধেণ্ডেলা টাইপ সেইটো নাই আৰু হয় নাই অকণমান ছোৱালী হ'ব অকণমান খিনাইছোঁ ন ইমান হৈ যাব টেনশ্যন নল'বা একদম শ্লিপ হৈ যাবা মই দেখিছিলোঁ কথা জুতিৰ লগত আপুনি দাদাৰ লগত গৈছে নেকি স্কুটিত নেকি মই আহি আছিলোঁ কিবা মই এতিয়া মাতিবলৈ নহয় নতুন মানুহ ঢলক পলকে মানে কি জানে নিজৰ হেল্থটো নিজে মানে মাইকী মানুহ লকডাউনৰ পিছৰ পৰা চবৰে ফেক্স এতিয়া কাৰো নকমে এক্সট্ৰা বহুত বেছি এক্সট্ৰা হৈ গৈছে এই নহয় আজিকালি সৰু সৰু ল'বলৈ বহুত জানে মানে তুমি প্ৰথমতে তোমাক শিকাবলৈ ক'বা ট্ৰাই কৰিছোঁ মই ফোন কৰিছিলোঁ বা নাই বুলি ক'লে মই নাই যি হওক আজি মই টাইম মিলাই কেনে বন্দনা হ'লেও মই আছোঁ হয় নাই আজি বন্দনাক ল'ম দিয়ক হৈ গ'ল ট্ৰেডিং একদম চফা লাগিছে ন বহুত দিনৰ পিছত কৈছোঁ মানে পূৰা একমাহমান 15 দিনতো পূৰা আহি যায় কিন্তু একমাহমান পিছত চফা লাগিছে দেই I've been busy running my mouth dry, speaking lines about to find higher hopes and sensibilities meant for me. Let's dive in, create a problem just to fix it. The perfect fit, we're back to time, catching up on all the things we missed. ফাইনেলি বগা লাগিছে মানে মুখখন একদম ক্লিন লাগিছে বহুত মানে লাইক এনেকুৱা আৰু ধূলি মাকতে ঘূৰি ফুৰা নহয় জানো
ফাইনেলি মোৰ হৈ গ'ল ক্লিন আপ থ্ৰেডিং ফৰহেড কমপ্লিট মুখখন একদম বহুত চফা চফা লাগিছে বিকজ অফ স্কুটি চলাই থাকোঁ ৰ'দত বৰষুণত ঘূৰি থকা যায় লেতেৰা হৈ গৈছিলে পুৰা স্কিনটো বগা বগা লাগিছেনে বহুত লাগিছে বোলে তাই বোলে বহুত বগা বগা লাগিছে মোৰ তো মোৰ মানে এইটো বোলে অৰিজিনেল কালাৰ হয় কিন্তু সেই ঘূৰি ফুৰো বা সেইবোৰৰ কাৰণে হেৰি হয় নহয় নাই এতিয়া মই তাইক কৈছোঁ যে মোক অকণমান লিপষ্টিক দিয়া এতিয়া মই ওলাই যাব লাগিব এতিয়া মই লিপষ্টিকটো মেড বনাম যদি আপোনালোকৰ ওচৰত লিকুইড লিপষ্টিক থাকে বোলে একদম গৰমত পেলপেলীয়া হৈ যায় খালে একদম গুচি যায় লিপছৰ পৰা ন বন্দনা কি কোৱা তো আজিকালি ছোৱালীবোৰৰ এইটোৱে প্ৰব্লেম ন লিপষ্টিক ল'লে খালে গুচি যায় তো কি প্ৰব্লেম ধুনীয়াকৈ পাউডাৰ অকণমান ল'ব আঙুলিটো দিব আঙুলিটো টেপ 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 কৰিব কৰিব বাছ মেড হৈ গ'ল এতিয়া আপুনি দিনটো ঘূৰি ফুৰক কিবা খাওক আপোনাৰ লিপছৰ পৰা লিপষ্টিক কেতিয়াও নাযায় আপুনি গা নোধোৱালৈকে নাযায় মোৰতো কেতিয়াবা এনেকুৱা মই এৰাব লগা হয় মানে এটা চিম্পল টিপছ ন আমাৰ ফালে কম্পেক্ট পাউডাৰটো ইউজ কৰিব পাৰে একদম টেপ 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 কৰি কিনে লগাব ধুনীয়াকৈ কৰি দিলে হ'ল নে কি কোৱা তাৰপিছত আপোনাৰ হৈ যাব একদম মেড তাৰপিছত আৰু বিন্দাছ থাকক আৰু গোটেই দিনটো ঘূৰি ফুৰক খাই ফুৰক একো প্ৰব্লেম নাই ন তো আজিৰ কাৰণে হ'ল আমাৰ এইটোৱে টিপছ বাই কৰি দিয়ে ন মানে ফেচিয়েল হওক বা ক্লিন আপ হওক বা থ্ৰেডিং হওক আজি বন্দনাৰ পৰা ল'ব ধুনীয়াকৈ কৰিছে তাই একদম একদম ধুনীয়া লাগিলে ন তো বাই বাই ভিডিঅ'টো চাই কেনে কমেণ্ট কৰিবা তো টাটা বাই বাই মই যাওঁ তো মোৰ পে'মেণ্ট চেমেণ্ট হৈ গ'ল এতিয়া মই যাওঁ টাটা ইয়াৰ পৰা ওলাম ওলাই কিনে জিম যাম মেখেলা পিন্ধি একদম ৰেডি ফুল হেলমেট বিকজ অফ ৰ'দটো বহুত বেছি আৰু মই এতিয়া এখন বন্ধ কৰিম বিকজ অফ মই এতিয়া ফেচিয়েল ক্লিন আপ কৰি লৈছোঁ মুখখন লেতেৰা হ'ব তো বাই বাই বন্দনা বাই বাই তো বলক এইটো হ'ল অনুৰাধা চিনেমা হল মুভি লাগি আছে লোকেল উৎপাদ আৰু ভুলভুলীয়াটো তো এতিয়া গৈ থাকোঁ বিকজ অফ যাই থাকোঁতে মই ব্লগ মানে ভিডিঅ' বনাব নোৱাৰিম যিহেতুকে মই নিজে চলাই যাব লাগিব তো চাই থাকক মই এটা ব্লগ আছিলে ব্লগটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ মানে জিমত আহিছোঁ যদিও মানে জিমত ব্লগ ল'ব পৰা নাছিলোঁ বহুত বেছি মানুহ থাকে তাৰ কাৰণে তো আজি মই দেখাই আছোঁ ব্লগ মানে সেইদিনাখনৰ লগত মানে ভিডিঅ'টো কণ্টিনিউ কৰি দিম আৰু তো চাই থাকক Drop dead now of a fucking blood clot, yeah. One shot, give it all you got, and never back down. No, I'm never gonna stop, yeah. One shot, that's all you got. Take it right now before you get lost, yeah. One shot, that's all you got. Write your own story, you control the plot, yeah. One shot, that's all you got. Could drop dead now of a fucking blood clot, yeah. One shot, give it all you got, and never back down. No, I'm never gonna stop, yeah. I know that I'm a little OCD. The people close to me, if you need something that's worth more, you deserve it. Find a thing that you love, then preserve it. If you're heading down the wrong path, then reverse it. Put your head down and damn it, start working. Cause we all need a little bit of hope to help us cope as we go down this road on our own, never knowing where it goes. Always wonder if we're close, always wonder if we chose the right fork in the road. Who knows? You don't, I don't. Is everybody stoned? I grown, cause I'm sick of mediocrity. Where's the quality? Everything's about quantity. Ironically, we